हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल। आज আমি গাড়ীত ব্লগ বনাম আপোনালোকক দেখাই যাম ক'ত যাওঁ আৰু কি কৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোৰ লগত আছে আজি অচুকা কিবা এটা কৈ দিয়া। আজি ধুনীয়া ব্লগ এটা হ'ব, আপোনালোকে চাব। আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। তাৰ আগতে মই আৰু এটা বস্তু দেখাই দি আছোঁ, আপুনি চাই লওক। এইটো চাওক, মোৰ ঘৰৰ ওচৰতে ঘৰটো, কি ধুনীয়া ঘৰ আছে। চ' আমি এইটো ঘৰত দেখাই দিলোঁ আপোনালোকক, আৰু ৰাস্তাই কি পাওঁ দেখাই যাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। এতিয়া যাই আছোঁ আমি ধাবা যাম। ধাবাত খাই লৈ একেবাৰে ফুৰিব যাম। এতিয়া আপোনালোকক দেখাই আছোঁ ধাবাত কি খাওঁ। এনে কৈছোঁ ধাবাত নাযাওঁ, আপোনালোকক দেখাই আছোঁ আৰু ধাবাকেইখন আমাৰ ঘৰৰ ওচৰতে আছে ধাবা। চ' দেখাই দি আছোঁ। Since my hair got cut and dyed, and I've had 7 days since I tried to rip a chapter out my mind. I've tried, and his laugh is just as soft as yours, smiling just as wide. He could be what I like, and his voice is just as dark as yours. Just as light could be what I desire. Still feels like my hands are tied, hands are tied, hands are tied. 'Cause he's got those stranger eyes, stranger eyes, stranger eyes. And he could be what I like, what I like, what I like. But he's got those stranger eyes, stranger eyes, stranger eyes. আমি সংস্কৃত কলেজত সোমাইছোঁ, সংস্কৃত মহাবিদ্যালয়। কি ভাঙি চাঙি কি বা হৈ গৈছিল। আপোনালোকক সংস্কৃত মহাবিদ্যালয় দেখাই আছোঁ, চাই থাকক। এইখন সংস্কৃত মহাবিদ্যালয়। ফাৰ্ষ্ট টাইম আমি ইয়াতে অসমৰ ফাৰ্ষ্ট ব্লগাৰ যিয়ে সংস্কৃত কলেজত লৈ আহিছে আপোনালোকক। চ' ভিডিঅ'টো চাই থাকিব। অচুকা কিবা কৈ দিয়া সংস্কৃত মহাবিদ্যালয়ৰ বিষয়ে। আমাৰ ঘৰৰ ওচৰতে আছে, আমাৰ ঘৰৰ কাষতে, নিচে কাষত, বহুত কাষত আছে সংস্কৃত মহাবিদ্যালয়। বহুতে গম নাপায় হয়তো। এইটো আপোনাৰ জালুকবাৰীৰ পৰা অলপমান পিছুৱাই আহিলে আপোনালোকে সংস্কৃত মহাবিদ্যালয় দেখা হ'ব। আপোনালোকক গেটটো দেখাই দি আছোঁ, মই চাই ল'ব। এইটো হৈছে গেটটো সংস্কৃত মহাবিদ্যালয়। ইয়াতে হোষ্টেল আৰু আপোনাৰ গোটেই পঢ়াখিনি গোটেই পাব আপুনি। সংস্কৃতৰ যি লাগে গোটেইখিনি আছে ইয়াতে। আৰু কেম্পাছটো খুব ধুনীয়া হয়। চ' একেবাৰে নিৰল নিস্তব্ধ পৰিৱেশৰ মাজত আছে এইখন মহাবিদ্যালয়। ফাৰ্ষ্ট টাইম আহিছোঁ আমি মহাবিদ্যালয়ত। চ' ভিতৰলৈতো সোমাব নিদিয়ে। আমি ইয়াৰ পৰাই গোটেই ভিডিঅ'টো কৰিছোঁ। এইখিনিয়ে দেখাবলৈ পালোঁ আজি, আৰু কেতিয়াবা সময় পালে আপোনালোকক দেখাম মই গোটেই ভিতৰত যাই পেলাই। চ' এতিয়া এইখিনিতে খতম হ'ল, আৰু বেলেগ জেগাও দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এয়া চাওক, ৰেডিশ্যন ব্লু হোটেল আমাৰ নিচে কাষতে। যদি থাকিব ব্যৱস্থা কৰে তেনেহ'লে আমি থাকিব। আমাৰ নিচেই ওচৰতে আছে ৰেডিশ্যন ব্লু হোটেল। আপোনালোকে যদি থাকিব ব্যৱস্থা কিবা লাগে তেনেহ'লে কণ্টেক্ট কৰিব, আমি গোটেইখিনি মেনেজ কৰি দিম। লগতে আকাংক্ষা হোটেলো আছে, চৰি হস্পিটেল, এইখন আকাংক্ষা হস্পিটেল। এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টোত চাই থাকিব গোটেইখিনি। ফাৰ্ষ্ট আমি তেতেলীয়াৰে সোমাম, তেতেলীয়া হৈ পেলাই এনেকৈ গোটেই ৰাউণ্ডটো মাৰিম। এ চিৰ কি আছে গোটেইখিনি দেখাই দি আছোঁ। চ' ভিডিঅ'টো চাই থাকক। এতিয়া আমি তেতেলীয়াত অনুপ্ৰৱেশ কৰিলোঁ।
जो करो जो करना नहीं डरना कुछ अभी भी सोचेगा सोच के दुनिया ने दो या जाना मुझे घर नहीं इनको আমি আহি পালোঁ ভাঙা ব্ৰিজ ভাঙা ব্ৰিজ আহি পালোঁ ये जो चमकी ইয়াৰ পৰা तारे আৰু ने যাব पूरी নোৱাৰি रात प्रकृति साथ অঁ আছে দে আমি আহি পালোঁ ভাঙা ব্ৰিজ ইয়াৰ পৰা আৰু যাব নোৱাৰি চ' ইয়াতে ব্লগটো কি বনাম মই তাকে ভাবিছোঁ একেবাৰে যাব পাৰিলে ভাল লাগিল হয় আপোনালোকক দেখাই দি আছোঁ মই ব্ৰিজটো ৰেডিশ্যন এইখন হ'ল ব্ৰিজখন ব্ৰিজ ভাঙি গুৱাহাটীততো এনেকুৱা থাকে এনেকুৱা গাঁৱৰ পৰিৱেশ হৈ আছে মানে কি ক'ব ব্ৰিজখন বনাই আছে দিয়কচোন নতুনকৈ বনাই আছে ব্ৰিজখন এইখনৰ ভিতৰত সোমাই গ'লেতো আৰু পোৱাটোৱে টান সাঁতুৰিবও নাজানো এইখন ব্ৰিজৰ ভিতৰত সোমাই গ'লেতো সাঁতুৰিবও নাজানো মৰাটো পূৰা একদম চিয়'ৰ আৰু কি কৰিব অৱস্থা চাওক দলঙৰ অৱস্থা চাওক কি অৱস্থা হৈ আছে চাৰু চাইডে পানী মেটেকা এইখিনিৰ অৱস্থা চাওক এইখিনিৰ অৱস্থা এইখিনিততো আৰু সোমাই গ'লেতো আৰু কোনে বিচাৰি পাব পানীটো ইয়াতে বহুত বেছি আছে অৱস্থা দলঙৰ অৱস্থা কি কৰিব এনেকৈ উঠি আহিছোঁ আপোনালোকক দেখাব চাই থাকক আহি ৰেল লাইন পালোঁ ৰেল লাইন ক্ৰচিং পেলাইছে ৰেল লাইনত ৰখি আছোঁ গাড়ীখনতো নিবই নোৱাৰোঁ এনে ৰখি আছোঁ আৰু ইয়াতে ইয়াতে সামৰোঁ চ' আগত যাব নোৱাৰোঁ গাড়ী বহুত দূৰত আছে গাড়ীৰ পৰাতো ইমান দূৰ যাই পেলাই কামটো কৰিলেও দেখাব নোৱাৰি ন ত' আপোনালোকে এইখিনিতে মই এই ব্লগটো সামৰিছোঁ আৰু আগত দেখাই আছোঁ কি আছে ত' এইখিনিতে যাওঁ আৰু আমি অ' ভাই সোমনাথ আহি কেনেকুৱা লাগছে মজা আছে মজা সিও কেনেকুৱা ধুনীয়া না ভাল লাগবই না ভালে আছে তো এতিয়া আমি আহিছোঁ সোমনাথ মন্দিৰ তেতেলীত আছে সোমনাথ মন্দিৰৰ ভিতৰত সোমাই যাম আপোনালোকক দেখাই আছোঁ ভিতৰত কি মূৰ্তি আছে তো ভিতৰলৈ সোমাই যাই আছোঁ বীৰবল এইটো হ'ল বিক্ৰম আৰু এইটো হ'ল বেতাল ইয়াতে আছে সিহঁতৰ সাধু কাহিনী এই কাহিনীবোৰ যদি শুনিব বিচাৰে ইয়াতে আহি যাব সিহঁতে শুনাই থাকিব সাধু কাহিনী তেতেলীয়াৰ ওচৰতে আছে সোমনাথ মন্দিৰ খুলিলে আৰু মোৰে লাষ্টত দিগদাৰ হ'ব আপোনালোকে আহি চাই যাব পাৰে চ' এইখিনিয়ে আছিল আৰু ভিতৰত গণেশ বাবাৰ মূৰ্তি আছে গণেশ বাবাৰ মূৰ্তিটো চাই আহিলোঁ কেনেকুৱা লাগিছে ভাই ভাল লাগিছে এইখিনি অলপ আপোনালোকক দেখাই দি আছোঁ ভিতৰলৈ গ'লে ভিতৰত আহি পাইছোঁ এতিয়া চ' এইখিনি আছিলে এইখিনি ইফালেও যাব পাৰি এইটো হ'ল গণেশ বাবাৰ মন্দিৰ ইয়াৰ পৰাই সেৱা কৰিছোঁ চ' এতিয়া আমি বাহিৰত গুচি যাওঁ যাওঁ এনেতো আমি ইয়াত আহিয়ে থাকোঁ ক'ভিডৰ কাৰণে ফাৰ্ষ্ট টাইম আহিলোঁ আজি বহুত দিনৰ মূৰত ভাল লাগিছে আহি তো ইয়াতে সামৰণি কৰোঁ কেনেকুৱা লাগিল ক'ব গোটেইখিনি কমেণ্ট মাৰিব লাইক কৰিব ছাবস্ক্ৰাইব দিব আৰু এনেকুৱা ব্লগ আপোনালোকে পাই থাকিব ভিডিঅ'বিলাক চাই থাকিব চ' আজি আৰু ইয়াতে সামৰোঁ আৰু চ' বাই বাই